অ মহন্তা আপোনাৰ মোহন জানি বাহাবা আব্দুল অল দিন দিনা দিনো নাই না তা আহাৰ পেটটো বেয়া আছে মৰ্ণিং এইবিলাক অনুষ্ঠানত মৰ্ণিং নানো বিশ্বাস বেয়া নাপাব মোক কাৰণ ইমান মানুহ হৈছে এবাৰ চাওকচোন আপোনালোকে এইটো ভিৰত মোৰ মানুহজনী ক'ৰবাত হেৰাবগৈ যায় মোৰ ভাষাৰ চিনেমা এখন কৰিছোঁ মই অলপ দিন ট্ৰেইনিং ল'ব লগা হৈছে মই এনেই নলবাৰী টিহুৰ পৰা বিয়া পাতিছোঁ গতিকে নলবাৰী ভাষাটো অকণমান আহে তথাপি আমি ক'লে বেয়া শুনি বুলি কয় শ্ৰীমতীয়ে আৰু এইটো ভাষা কিন্তু অকণমান শিকি বুজি চিনেমাখনত ইয়াৰ লোকেল মানুহ লৈ এইখিনিৰ সৈতে একেই নহ'ব নেকি পলাশবাৰী একে মিল আছেতো অঁ তাতে অলপ এইজন চিনি পাইছেনে নাই বগাই দুচুৰা ফাষ্ট থেংক ইউ আমি গোটেই পাৰ্টি ঘূৰি আছোঁ অকণমান আমাৰ মোহনে এতিয়া বিহু গাই দিব কি কয় চেনি কাইজাৰ এখন মাৰি লৈছোঁ এই ফেনিটা যে নহয় কিনো ডিঙিটো সৰু খুৱাই আছে কাৰণে কাঁহৰ টেবলেট লৈ আহিছোঁ টেবলেট বুলি নকয় নহয় এইবোৰ কাঁহৰ দৰৱ লিকুইড টেবলেট খুলি পানীৰ লগত মিলাই আনিছোঁ গান এটা গাওঁনে গাব লাগে গাম গাও মাতে নাইকিয়া হ'লে মিলাই নহয় এতিয়া ভোক লাগিব সময় হৈছে আকৌ এবাৰ ভোক লগা সময় হৈ গ'ল ন খাম কা ভোক লাগিছে হাত কওকচোন এজনী খুৰী এনেকৈ হাত থৈ দিছে এনেকৈ দিলে দিবলৈ আকৌ দেখিছে কোনেও দিয়ে নাই কাষত আকৌ থৈ দিছে চিলেটো কোন দিল এই ভাবটো কোন দিল হলো এসাগে সালাম হলো এটো গুয়া কোটারি ও বহু সালাম হলো ওই ডাঙৰ কেবা এটাকে নধৰিবা এ গাই যাওঁ বতৰ গাব আহিছে না ও নাচবা লাগব নাচবা লাগব ও সামনে কই সাজিলা না হুময় আজি তুমি সবাই ধন ধন কিবা कहले रो বেক तू कोई ना क्यों बा ओ तुम मोरम से ने काको निमिला बा कोडी डोन नि दिबा सुयस ना डोन तू डोन कोडी डोन नि दिबा कोडी डोन नि दिबा ओ तुम हानु मोरम होते ओ हासु आकोडी हुते বনলিলে মৰমৰ ভাৱ অহা জুৱা কমিলে কৰি জুৱাটো কৰি দুনৰ গজি উঠিলে ও হালদি বাড়িতে হালাবাই আছিল ভালকে লগালে ফেনা চবকে এবাৰ একেলগে হয়তো ক'বলৈ লৈছোঁ চবেই একেলগে এবাৰ কওকচোন সকলোৱে একেলগে কৈছে এবাৰ এই মাজৰখিনি মানে মাতটো কম এইপিনে পুৰা একদম উতলি আছে মাজৰখিনি অকণ মাজৰখিনি কাৰণে ও হালদি বাড়িতে হালাবাই আছিল ভালকে লগালে খেদা বোলো ভালকে লগালে খেদা এ পশ্চিম ধুলি ছোৱালী আয়ো কমলা ভনীয়েকক পাই গলো এ পশ্চিম ধুলি ছোৱালী এ পশ্চিম ধুলিৰ বুৱাহাৰী এই খাব কি গলে কা পশ্চিম ধুলিৰ বুৱাহাৰী সকলোকে বোৱাৰীসকলক আই জ্ঞান কৰি সকলোকে শ্ৰদ্ধা জনাইছোঁ
অ হালধি বালিতে হালাবাই আছিলো ভালকে লগালে খেতা এই বসি বুলি ছোৱালী এই জোকাম বুলি ভাবোতে ও কমল দাদাই লগালে ভেকুলি পৰিলে খালত খপনীয়া ভেকুলি পৰিলে খালত ভেকুলি পৰিলে খালত আমাৰে কেকেইটাই দুজনী বিয়া কৰালে কেকেইটাটো দুজনী এজনী মৰিব এজনী ঘৰত আমাৰে কেকেইটাই দুজনী বিয়া কৰালে মোলৈ নপৰে মোহিনী হেমা এই বিহুৰ সময়ত মানুহ এজন জোতাৰ দোকানলৈ গ'ল জোতা কিনিবলৈ পচন্দ কৰিছে জোতাযোৰ চেলছমেনজন থাকে যে তাক সুধিছে কিমান দাম সি কৈছে 2000 কৈছে 1500 টকাত দিয় যদি জোতাযোৰ পচন্দ হৈছে লৈ যাম কৈছে 1500 নোৱাৰিম 2000 লাগিবই কৈছে দে 1500 কৈছে নিদিওঁ 2000 কৈছে মোৰ হাতত পইচা নাই কৈছে পইচা নাই যদি আপুনি নালাগে ল'ব কৈছে পচন্দ হৈছে 1500 দে কৈছে নিদিওঁ কৈছে 500 টকা বাকী ৰাখ 1500 এতিয়া দে দিম তোক দি জোতাযোৰ লৈ যাম 500 টকা পিছত আহি দি দিম হ'ব চেলছমেনজনে কৈছে হ'ব 1500 টকাতে জোতাযোৰ দি পঠাই দিলে 500 টকা বাকী মানুহটো গুচি গ'ল চেলছমেনটোকতো জোতা দোকানৰ মালিকে আহি গালি পাৰিছে তই এইটো কি ফটোৱামি কৰিলি 500 টকা বাকীকে যে জোতাযোৰ দি পঠালি সি আকৌ আহি পেলাই তোক বাকী দিবহি তেতিয়া চেলছমেনটোৱে কৈছে মই জানি শুনি সেইকাৰণে তৰিকা এটা লগাই দিছোঁ বোলো সি পচন্দ কৰা যোৰৰ এপাত আকৌ বেলেগ এযোৰৰ এপাত দুপাত দি পঠাইছে সেইলৈও আহিব সুধিব খুজিছোঁ কৰালি কোনো হ'ব তোমাৰ লগৰী কোনো হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰ চবে একেলগে বজাব লাগিব ধুন নবজাওঁ সুধিব খুজিছোঁ দেখো তোমার প্রতিছবি তোমার আপোনালোকে এটা জানেনে অসমৰ ভিতৰত চবত সকলোতকৈ দুষ্ট ছোৱালীজনী কোন জানেনে কোনোবাই দুষ্ট ছোৱালীজনীৰ নাম জানে অসমৰ ভিতৰত চবতকে মোহিনী জোকাই আছে পাগল নকৰিবি আকৌ মই আকৌ হেঁচা মাৰি ধৰিম ইয়াতে আপোনালোকে জানেনে অসমৰ ভিতৰত দুষ্ট ছোৱালীজনী কোন গীতাঞ্জলি মই কোৱা নাই আগতে পুৰণাত বিহু কেছততে কৈ থৈছোঁ ঐ গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী চৰিতলত ৰৈ আছিলো আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙিলি মনৰ আশা ভাঙি তই কতে কৈ আছ গান গোৱাটো ভাল পায় নে কথা পাতিলে ভাল পায়
কথা হয়নে কিন্তু কেঁচা মুখা হৰিনাম ভাগে শুনিব লাগিব নাম নহয়নে নামটো আমি কথা পাতিম বাৰু আগতে কওকচোন ইয়াতে মোহনক কোনে কোনে ভাল পায় হাত দাঙকচোন নাই কওক চবে হাত দাঙিছে কমল ভনীয়েকে হাত দাঙি নাই ঠিক আছে এইবাৰ হাত দাঙকচোন মোক কোনে কোনে বেয়া পায় গোটেই মুখা বেয়া পাই থাক নাপায় ভাল পায় আৰু মানুহখিনি অকণমান মাজে মাজে মন মাৰি থকা যেন লাগিছে কিবা বিশেষ কিবা কাৰণ আছে নেকি আৰু মই দেখিছোঁ যিখিনি ডেকা ল'ৰা-ল'ৰী বোলে হৰি আমি বজাওক আকৌ আমাৰ আৰ্মিসকলে বজাওক একেলগে চাপৰি চুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম মাধৈ মালতী ফুল ডালৰ ফুকাল এ হৰি নামতে ৰাতি পুৱাল চুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম চুপকে পৰিল ঘাম তেওঁ নেৰু হৰি নাম হৰি আপোনালোকে উৎসাহটো বিৰাট ভাল হৈছে এতিয়া মানে অলপ গৰম হৈ আহিছে হয় নহয় কোনোবা দোকানৰ বেক চাইডৰ পৰা ওলাইছে দেখিছোঁ বাৰু এতিয়া চিঞৰ-বাখৰ হৈ যাব তেতিয়া আপোনাক কৈছোঁ মণিবক কোনে কোনে ভাল পায় হাত ডাঙৰ মণিবক চাব হ'ব পাৰে বহুতে হ'ব পাৰে দেখোন ন ঠিক আছে মণিবক গম পালোঁ বাইলুং দুষ্টিক কোনে কোনে ভাল পায় ভৰি ডাঙৰ কুকুৰ বুলা ইয়াৰ বালিঙৰ ভাল নাপায় অকল চাউণ্ডত এটা ভৰি মানে মাং খায় বৰা ধান 200 টকা কেজি চিৰা খুৱাইছিলা মনত লগাইছিলা ৰঙা দেখিলে তোমাৰ নামটো কি মা কৈ দিয়া তোমাৰ নামটো তোক যেন লাগাল নাপাম সেইটো যিমান কথা তুমি স্কুল গৈছা একে যাব দিয়ে ৰেচপেক্ট নেদা নাই চিন নাপাওঁ ৰেচপেক্ট নেদা নাই হা আমাৰ এই মাইনাজনীৰ কাৰণে সকলোৱে এটা আশীৰ্বাদ দিয়ক ইমান ধুনীয়াকৈ নাচিছে তেওঁ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ দেই ভালে থাকা তুমি ভালকৈ পঢ়িবা আৰু নাচটো নেৰিবা নাচি থাকিবা দেই What is English? English is the language coming from East India Company. Language is the main mechanism of domestication. There is no heart of communication without permission. If you can, we will not activate.
Long composting. ಇಲ್ಲ ಆಮೇಲೆ ನಂದು ಭಯಂಕರ ಸರಬಿಂದ ಸ್ವಾಮೀಜಿ ಅಯ್ಯಯ್ಯೋ ನಿಹುಡ ಗವ ನೆ ನಸೀಬ এইখিনিতে সম্বৰ্ধনা অনুষ্ঠানলৈ আমি উভতি আহিছোঁ আমি এইবাৰ সম্বৰ্ধনা কি কৰো এতিয়া হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি ধন্যবাদ ক'ত মৰো এতিয়া তোৰে কথা পাতিলো ক্ৰলিঙা ডাঙৰে কান্দে ঘূৰে হালুৱাৰ মুখলৈ চাই সৰুৰে পৰা গৰু চৰাই জবহনো মোৰ ভটিয়াই যায় গছৰা গহত তুলি পাতৰা গহত তুলি মাত সৰু ভনী ভেটি খালহ কতৰাই মুঠে ভনী গহনি ডাল বতৰে বা আপোনালোকে আমাক সহযোগ কৰি আমি থ্যাংক ইউ মাইনা থ্যাংক ইউ এইবোৰ গোটেই চিঞৰ বাখৰ উঠি আছে মাতকেইটা বুজি পাব তাৰপিছত ঘৰত গৈ ঘৰৰ মানুহে গালি পাৰিব কিন্তু चला हम कितना को है একে লাষ্ট বিহু এটা গাইছোঁ সহজ মানে বিহু গাবলৈ অনুৰোধ কৰিছে কাৰণে বিহু গাই আছোঁ আপোনালোকে একদম এবাৰ লাষ্টত সহযোগ কৰি দিব তাৰপিছত আপোনালোকেও যাবগৈ আপোনালোক নগ'লে আমি যামগৈ হ'বনে অ' হাই অ' চিমাখা বুঢ়ী এইবাৰ বহাগত তোমাক নাপালে ঐ কলাচোন পৰি বগাল লাইকে পালেকে ঘনিয়ে বাবৰি বাৰী বগৰী ঘৰৰে বিহু আমি কবি বুটলি মই যাবি